Hi friends, salam namaste. মই ইফতিকাৰ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। Friends, এইবিলাক কি আপোনালোকে জানে না জানে? কি এইবিলাক কোৱা মাহি? লাউ। হা? লাউ। লাউ। এইবিলাক লাউ নে কি লাউ এইবিলাক? এইবিলাক বুঢ়া লাউ। হা? Friends, এইবিলাক হৈছে লাউ। কিন্তু এইবিলাক ডেকা লাউ নহয়, এইবিলাক বুঢ়া লাউ। এইবিলাক লাউ যে আছে, লাউ বিলাক খোৱাৰ পিছত মানে এনেকুৱা মানে লাউটো পুৰঠ হৈ গৈছে গছত। তাৰ পিছত এইটো এনেকুৱা হৈছে। আমি যিটো খাওঁ শাক খাওঁ, যিটো লাউ পাচলি খাওঁ সেই লাউ এইটো। ওকে? দাদি এইবিলাক যে আছে কি বুলি কয় এইবিলাকক? এইবিলাকক পানীয়া লাউ। পানীয়া লাউটো হয়, কিন্তু পানীয়া খাওঁ যিটো সেইটো হৈছে পানীয়া লাউ। এইটো এতিয়া কি হৈছে এইটো? এতিয়া বুঢ়া হৈছে। বুঢ়া এনে কি কয়? বুঢ়া হ'লে কি কয়? বছ কয় নেকি? বছ। দাদি আপোনালোকেতো বহুত পুৰণি মানুহ, এইবিলাক কি কামত ইউজ কৰিছিলে? শাক পাচলি। নহয় এই বস্তুটো কিহত ইউজ কৰিছিলে? মাছে দি খায়, এনে খায়। না লাউটো খায় জানো, কিন্তু এতিয়া এইটো যে এইটো বনোৱাৰ পিছত এইটো কি কামত ইউজ কৰে? এতিয়া কিবা বস্তু থোৱা যাব। আগত পুৰণি টাইমত না আগত আপোনালোকে লবণ থৈছিলো আমি। আৰু লবণ আৰু অন্য বস্তু থোৱা যাব। মুড়ি থোৱা যাব, শুকান বস্তু থোৱা যাব। মানে ফ্ৰেণ্ডছ আপোনালোকক মই দেখুৱাই আছো, মানে এনেকৈ ৰছী লগাই এইটো লটকাই দিছিল না। আৰু এইটো ঢোল টল বনোৱাত ইউজ কৰে নেকি? মানে ফ্ৰেণ্ডছ এইটো ঢোল বনাব পাৰি, শব্দ কৰে। দুইফালে এনেকৈ কিবা কাটি না। আৰু কি কি কামত ইউজ কৰিছিল দাদি? ঢোল বনাব যাব আৰু খোৱা বস্তু, ভাল বস্তু, শুকান বস্তু এইবিলাক খোৱা যাব। তো ফ্ৰেণ্ডছ আপোনালোকে হয়তো নাজানে, আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে এইটো সাধাৰণতে দেখাই নাই হয়তো। তাৰমানে এইটো আমি যিটো খাওঁ লাউ, সেই লাউটো পুৰঠ হোৱাৰ পিছত আমি এইটো কাটি দি ইয়াৰ ভিতৰত অলপ কিবা থৈ দিলে লাহে লাহে পচি যায়, ভিতৰৰ বস্তুখিনি পচি যায়, তাৰপিছত পেলাই দিলে এইটো এনেকুৱা হয়। এইটো বৰ হাৰ্ড ফ্ৰেণ্ডছ, একদম বহুত হাৰ্ড। অ'কে? আৰু এইটো বহুত দিন লাষ্টিং কৰে। দাদি আমাৰ ইয়াত এইবিলাক প্ৰচলন আজিকালি কমি গৈছে না, নাইয়ে, কাৰণ আজিকালি প্লাষ্টিকৰ বস্তুবিলাকে মানুহ ইউজ কৰে বেছি। বৈয়াম, কাঠৰ বৈয়াম এইবিলাকে ইউজ কৰে। এতিয়া এইবিলাকৰ প্ৰচলন একদম নাই। কিন্তু আমেৰিকা বা বাহিৰৰ ঠাইবিলাকৰ দাদি এইবিলাক বহুত বস্তু বনায় আৰু সিহঁতে মানে এইটো ডিজাইন কৰি কালাৰ কৰি এইবিলাকত আৰ্ট কৰি ঘৰ সজোৱা কিছুমান বস্তু বনায় আৰু বহুত টকা দাম। আপোনালোকে যদি গুগলত চাৰ্চ কৰে গাৰ্ড ক্ৰাফ্ট বুলি, আপোনালোকে পাব যে কি ধৰণৰ বস্তু বনোৱা যায়, ঘৰ সজোৱা ডেকৰেটেড বহুত বস্তু বনোৱা যায় এইবিলাক দি। অ'কে ফ্ৰেণ্ডছ, মোৰ লগত উপস্থিত আছে আনোৱাৰ ভাই। আনোৱাৰ ভাই ক'ব এইটো কি কামত ইউজ কৰে? আনোৱাৰ ভাই কোৱা এইটো কি কামত ইউজ কৰে? দতৰা বনায় না? কেনেকৈ বনায়? মানে সূতা লগাই দিব। ক'ত সূতা লগাই দিয়ে? ক'ত দিয়ে? ভিতৰত হয় নেকি? শব্দ কৰিব। তাৰমানে ফ্ৰেণ্ডছ ভিতৰত ইকো হয়, মানে কিছুমান বিল্ডিং আছে যে বিল্ডিঙৰ ভিতৰত এবাৰ কথা ক'লে 2-3বাৰ শুনা যায়। এইটো তেনেকুৱা, এইটো মানে কি কৰিব, ইয়াত শব্দ কৰিলে চাউণ্ডটো ভিতৰত গৈ মানে আহিব আৰু কি, শব্দটো বেছি কৰে আৰু কি। যিটো চাউণ্ড ক'লে টনৰ শব্দ এইটো কৰিব। মানে আচল দতৰা হ'ব নে কি খেলাৰ কাৰণে? মানে সৰু ল'ৰা ছোৱালীবিলাকৰ খেলৰ কাৰণে না। আৰু দাদি এইটো আজিকালিতো আমাৰ ইয়াত খালি মানুহবিলাকে লাউটো খায় আৰু এইবিলাক বস্তু এতিয়া প্ৰচলন নাই। আমি ইচ্ছা কৰিলে এইবিলাক মানে ঘৰৰ বহুত কামত ইউজ কৰিব পাৰোঁ। মই এটা আপোনালোকক ভিডিঅ' শেষত দেখাই দিম। অ'কে ফ্ৰেণ্ডছ? ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে অলপ গণ্ডগোল হৈ গ'ল। এইটো লাইন আহি এইটোৰ লগত মিলিব লাগিছিল। অ'কে ফ্ৰেণ্ডছ, এইবিলাকত এইটো এনেকৈ যদি সিধাকৈ কাটিলোঁ হয়, এইটো পাকঘৰত গৰম কিবা বস্তু এনেকৈ ৰাখি দিয়াত বা এই কেৰাহীটো এনেকৈ ৰাখিব পাৰে আপোনালোকে এইবিলাকৰ ওপৰত, বা গৰম প্ৰেছাৰটো এনেকৈ ইয়াৰ ওপৰত ৰাখি দিব পাৰে। এইবিলাকৰ কাম কৰিব পাৰিব আপোনালোকে ঘৰত, মানে একদম চিম্পুল ইউজ মই যিটো কৈছোঁ। আৰু এই বাকীখিনি আপোনালোকে এটা যদি এনেকৈ লাউৰ কি হয়, মানে আপোনালোকে এনেকৈ ষ্টেপ বাই ষ্টেপ কৰি এনেকৈ ৰুল দি লাইন কৰি ল'ব, পেঞ্চিলেৰে আঁচ মাৰি এনেকৈ 1, 2, 3, 4, 5, 6, 7, 8টা মানে 7-8টা বনাব পাৰিব আপোনালোকে এনেকুৱা।
মানে এইবিলাক লং লাষ্টিং হয়। আমি যে বাজাৰৰ পৰা এই গৰম বাচন থকা কিবা ষ্টেণ্ডবিলাক কিনি আনো, সেইবিলাক কিনাতকৈ আপোনালোকে এইবিলাক যদি কৰে, এইটো কৰি অলপ আপুনি পৰিষ্কাৰ কৰি অলপ কালাৰো দিয়ে, ৰং কৰি দিয়ে, ৰঙা নীলা এনেকৈ যে ৰং কৰি দি এইবিলাক ঘৰত এইবিলাক বাচন থোৱা এইবিলাক এনেকৈ বনাব পাৰিব গৰম বাচন ৰখাৰ কাৰণে। আৰু যিটো মানে শেষৰ যিটো থাকিব ফেন, এইটো আপোনালোকে ইয়ালৈকে যে কাটে, এইটো এটা মানে কিবা বস্তু ৰখাৰ কাৰণে আপোনালোকে পাকঘৰত ইউজ কৰিব পাৰিব। অ'কে, এইবিলাক সাধাৰণতে ফেন আগৰ মানুহবিলাকেতো এইবিলাকেই ইউজ কৰিছিল। এতিয়া আজিকালি আধুনিক মানুহ ফেশ্বন হৈছে এইবিলাক বস্তু, নতুন বস্তু ইউজ কৰা। সেইকাৰণে সিহঁতে আজিকালি এইবিলাক নিবিচাৰে। বজাৰত গ'লে প্লাষ্টিকৰ বা ষ্টিলৰ এভেইলেবল বস্তু পায়, সেইবিলাকে ইউজ কৰে। মোৰ ভিডিঅ' কেনেকৈ জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ফ্ৰেণ্ডছ, ঘটনাটো হৈছে আপোনালোকে গাৰ্ড আৰ্ট বুলি মোবাইলত গুগলত চাৰ্চ কৰিব, তাতে আপোনালোকে এইটো সবিশেষ জানিব পাৰিব। আমি এইবিলাক সৰু বুলি কিবা ভাবোঁ, কিন্তু একচুৱেলি আমেৰিকা বা বাহিৰা মানে বিদেশত এইবিলাক আৰ্টৰ বহুত ডিমাণ্ড। সিহঁতে ইমান ধুনীয়াকৈ পলিচ কৰি ইমান ধুনীয়া আৰ্ট কৰে এইবিলাকৰ ওপৰত। মানে ঘৰত সজোৱা বস্তু কিছুমান সূতাৰে এইবিলাকত আৰু মানে কি কৰি যদি ফুল বনায়, আপোনালোকে চাব। মই স্ক্ৰীণত দি দিম, আপোনালোকে চাব পাৰিব গাৰ্ড আৰ্ট। অ'কে, বাই।